সুপ্ৰভাত বন্ধুসকল, আমি এতিয়া আহিছোঁ ওমকাৰেশ্বৰ দৰ্শন কৰিবলৈ। এইটো চাইডে যাম। বোট ঠিক কৰিলোঁ আমি। বোট 800 টকা ল'ম বুলি কৈছে। গোটেইখিনি আমাক ঘূৰাই দিব। এয়া এইটো লৈছোঁ কুপি, পানী ভৰাই লৈ যাম শিৱলিংগত ঢালিবলৈ। এয়া প্ৰসাদ লৈছোঁ আমি। তেন্তে আমি পলম নকৰোঁ, আজি কাটনিলৈ উভতি যাব লাগিব। বলক তেন্তে আমাৰ লগত। बेटी को लगा दो, मनी लगा लो। ইয়াত দুখন নদী একেলগে লগ হৈছে, কাবেৰী আৰু নৰ্মদা। কাবেৰী নদীখন সেই এইটো চাইডৰ পৰা আহিছে, সেইফালৰ পৰা এনেকৈ আহিছে, আৰু নৰ্মদাখন এইটো চাইডৰ পৰা এনেকৈ ফ্ল' হৈ আছে। এয়া দেৱশ্ৰী কৈছে আপোনাৰ পানী ভৰাবলৈ শিৱলিংগত ঢালিব।
দৰ্শন হৈ গ'ল। আমি ভিতৰত শিৱলিংগত পানী দি দিলোঁ। এজন পূজাৰীয়ে আমাক হেল্প কৰিলে। ইয়াত পূজাৰীবিলাকৰ ইমান ডিমাণ্ড নাই, অনলি 100 ৰুপিজকৈ লয় আপোনাক ভালকৈ পূজা কৰি দিবলৈ ভিতৰলৈ। আৰু এতিয়া আমি আকৌ নাওখনৰ ওচৰলৈ গৈ আছোঁ। নাওখনৰ পৰা আমি বেগটো মানে আমাৰ য'ত আছিলোঁ আমি তালৈ যাম, আৰু যদি কিবা ইয়াতে সুধিম যদি কিবা আৰু ফুৰা জেগা আছে তেতিয়া আমি ডেফিনেটলি ফুৰিম। আৰু আমি যিহেতু আমি ঘূৰিও যাব লাগে, ইয়াৰ পৰা আৰু 627 কিলোমিটাৰ কাটিলে, তাকে আমাৰ ৰাতিও হৈ যাব আজি পাওঁগৈ দেখা যাব।